26,000 টকাৰ মোবাইলৰ সৈতে পাব 20,000 টকা 26,000 টকাৰ মোবাইলৰ লগত আপুনি 20,000 টকা পাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিলে পাব 10,000 টকা এয়া আৰু যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে আপুনি 10,000 টকা পাব পিটলু সেল পইণ্টে 15 আগষ্ট উপলক্ষে 3 দিনৰ বাবে লৈ আহিছে বাম্পাৰ অফাৰ পিটলু সেল পইণ্টলৈ আহিছে 3 দিনৰ বাবে বৃহৎ উপহাৰ কুপনৰ খেল আপোনাৰ বাবে থাকিব পাৰে আকৰ্ষণীয় উপহাৰ জিকাৰ সুবৰ্ণ সুযোগ মাত্ৰ 3 দিনৰ বাবে বিশেষ অফাৰ পিকলু সেল পইণ্টত 15 আগষ্ট উপলক্ষে মাত্ৰ 3 দিনৰ এটা অফাৰ চলি আছে মোৰ দাদা আছে ইয়াত তেখেতৰ দোকান হয় দাদা যদি কোনোবাই 26,000 টকাৰ মোবাইল লয় আপুনি 20,000 টকাটো পাব এক নম্বৰ যদি কোনোবাই শ্বেয়াৰ কৰে এটি পাব 10,000 টকা পাব যদি আপুনি লম বুলি ভাবিছে তেন্তে এবাৰ ভিজিট কৰক নীলবাগান পিকলু সেল পইণ্টত ইয়াত আপুনি ইলেক্ট্ৰনিক সামগ্ৰী আপুনি যিকোনো সামগ্ৰী পাব মোবাইল কিনক ফ্ৰিজ কিনক ইয়াত ইণ্ডাষ্ট্ৰি হয় গতিকে এবাৰ আহক যদি আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰে যিমান মানুহে শ্বেয়াৰ কৰিব সকলোৰে এটা কুপন বনোৱা হ'ব ভিডিঅ'টো 3 দিন পিছত সেই খেলখিনি লটাৰী খেলযোগে বাছনি কৰি এজনক দিয়া হ'ব আৰু যিসকলে মোবাইল কিনিব এই 3 দিনৰ ভিতৰত সবৰ কুপন থাকিব কুপনৰ ভিত্তিত এখন লটাৰী খেল হ'ব যিকোনো এজন ব্যক্তি জিকিব আৰু টকা 20,000 বা অথবা এটা মোবাইল তেওঁ নিব পাৰিব আৰু এইখিনিতো আৰু তেওঁৰ দোকানত আহিলে এইখিনি আপুনি পাবই কোনো অসুবিধা নাই ইয়াৰ লগত আৰু এটা তেওঁ 15 আগষ্টলৈকে এটা অফাৰ দিছে ইয়াৰ লগত 10,000 mAhৰ ভিভৰ অৰিজিনেল এটা পাৱাৰ বেংক তেখেতে দিব আৰু এজন যদি আপোনাৰ লগত কোনোবা আহে তেনেহ'লে মানে এজনৰ লগত আৰু এজন আহিলে এইটো দিব হয় গতিকে আহক এবাৰ ভিজিট কৰক